অসমৰ নগাঁও জিলাৰ এখন সৰু গাঁও আছিল সেউজপুৰ। গাঁওখন চাৰিওফালে ধাননি, পুখুৰী, বাহনি আৰু বটগছেৰে আৱৰি আছিল। গাঁওখনৰ মানুহবোৰ মূলতঃ খেতিৰ ওপৰতে নিৰ্ভৰশীল আছিল। সেই গাঁওখনতে বাস কৰিছিল ৰঘু নামৰ এজন খেতিয়কে। ৰঘু বৰ দুখীয়া আছিল, কিন্তু তেওঁৰ পৰিশ্ৰমৰ তুলনা নাছিল। পুৱাৰ সূৰ্য উঠাৰ আগতেই তেওঁ খেতিলৈ ওলাই যায় আৰু সূৰ্য ডুব যোৱাৰ পিছতহে ঘৰলৈ উভতিছিল। তেওঁৰ পত্নী সীতা আৰু পুত্ৰ বাবুলেৰে সি সৰু পৰিয়ালটো চলিছিল। এদিন পুৱাতে, ৰঘু, তুমি ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে কাম কৰি থাকা। অলপ জিৰণি ল'ব নোৱাৰা নেকি? জিৰণি লৈ পেট নচলে সীতা। এইবাৰ ধান ভাল হ'লে আমাৰ দুখবোৰ কিছু কমিব। দেউতা, ময়ো আজিৰ পৰা আপোনাৰ লগত খেতিলৈ যাম। প্ৰথমে পঢ়া শুনা কৰ, কিন্তু সময় পালে আহিব পাৰা। সেইদিনাই ৰঘু খেতিলৈ গ'ল। খেতিত গৈ তেওঁ দেখিলে মাটি যথেষ্ট শুকান। এইবাৰ বৰষুণ সময়মতে নহ'লে বৰ বিপদ হ'ব। ঠিক তেতিয়াই তেওঁৰ ওচৰলৈ গাঁৱৰ খেতিয়ক মহেন আহিল। ৰঘু, শুনিছোঁ এইবাৰ বতৰ বৰ বেয়া হ'ব পাৰে। যি হয় হৈ থাকক, চেষ্টা কিন্তু বন্ধ নকৰোঁ। দুয়োজনে দিনভৰ মাটি চহালে। কেইবাদিন পিছত বীজ সিঁচাৰ সময় আহিল। গাঁৱৰ সকলো খেতিয়কেই নিজৰ নিজৰ খেতিত ব্যস্ত হৈ পৰিল। ৰঘুৱেও যত্নেৰে উন্নতমানৰ ধানৰ বীজ সিঁচিলে। দিন পাৰ হ'ল, সপ্তাহ পাৰ হ'ল। এমাহ পিছত সেউজীয়া পুলিবোৰ ওলাই আহিল। দেউতা, চাওকচোন, ধানবোৰ গজিছে। এইটোৱেই খেতিয়কৰ আটাইতকৈ ডাঙৰ সুখ। কিন্তু সুখ বেছিদিন নাথাকিল। 2 মাহ পাৰ হোৱাৰ লগে লগে বৰষুণ বন্ধ হৈ গ'ল। পুখুৰীৰ পানী কমিবলৈ ধৰিলে। মাটি ফাটি যাবলৈ ধৰিলে। ধানৰ পুলিবোৰ হালধীয়া হৈ পৰিল। এদিন সন্ধিয়া, যদি ধানবোৰ বেয়া হয়, আমি কি খাম? তুমি চিন্তা নকৰিবা, যিমান পাৰোঁ চেষ্টা কৰিম। সেইদিনাৰ পৰা ৰঘুৱে পুখুৰীৰ পৰা পানী কঢ়িয়াই আনিবলৈ আৰম্ভ কৰিলে। দিনে ৰাতিয়ে খেতিৰ বাবে তেওঁ কাম কৰিলে। বাবুলেও সহায় কৰিলে। কিন্তু খেতি ডাঙৰ হৈ নাহিল। তেওঁলোকৰ কষ্ট যথেষ্ট হৈছিল। এদিন ৰাতি ৰঘু খেতিৰ মাজত বহি আছিল। আকাশত তৰা জিলিকি আছিল। হে ভগৱান, মোৰ কষ্ট বিফল নকৰিবা। হঠাতে এজাক বতাহ আহিল। আকাশত ডাৱৰ জমা হ'ল। কিছু সময়ৰ পিছত বজ্ৰপাতৰ সৈতে ধাৰাসাৰ বৰষুণ আৰম্ভ হ'ল। হে ভগৱান, বাচিলোঁ। বৰষুণ 3 দিন ধৰি চলিল। ধান খেতি পুনৰ সেউজীয়া হৈ উঠিল। গাঁওখন আনন্দত ভৰি পৰিল। কিন্তু নতুন সমস্যা আহিল। এদিন পুৱাতে ৰঘুৱে দেখিলে বনৰীয়া গাহৰিয়ে খেতিৰ এটা অংশ নষ্ট কৰি পেলাইছে। এইবাৰ আকৌ নতুন বিপদ আহিল। তেওঁ গাঁওবাসীক মাতিলে। আমি তোমাক সহায় কৰিম। সকলোৱে মিলি বাঁহৰ মজবুত বেৰ সাজিলে। ৰাতি পহৰা দিয়াৰ ব্যৱস্থা হ'ল। কেইদিন পিছত গাহৰিবোৰ অহা বন্ধ কৰিলে। কিন্তু কিছুদিন পিছত চৰাইৰ জাক আহিল। হাজাৰ হাজাৰ চৰাই ধান খাবলৈ নামিল। দেউতা, এতিয়া কি কৰিম? ৰবা, এতিয়া বুদ্ধিৰে যুদ্ধ কৰিব লাগিব। তেওঁ কাকতৰুৱা বনালে। পুৰণি কাপোৰ, বাঁহ আৰু টুপি লগাই ডাঙৰ কাকতৰুৱা থিয় কৰালে। চৰাইবোৰ প্ৰথমে ভয় খালে, কিন্তু কেইদিন পিছত পুনৰ আহিবলৈ ধৰিলে। তেতিয়া ৰঘুৱে টিনৰ ডবা ওলমাই দিলে। বতাহত টিনে শব্দ কৰিবলৈ ধৰিলে। চৰাইবোৰ উৰি পলাই গ'ল। সময় আগবাঢ়িল। ধানবোৰ ধীৰে ধীৰে পকিবলৈ ধৰিলে। সোণালী শীষবোৰ বতাহত ঢৌ খেলিবলৈ ধৰিলে। এদিন সন্ধিয়া, চাওকচোন, খেতিবোৰ যেন সোণেৰে ঢকা। এইটো আমাৰ ঘামৰ মূল্য, বুজিছা? কিন্তু ভাগ্যই যেন আকৌ পৰীক্ষা ল'ব বিচাৰিছিল। এদিন ৰাতি ভয়ংকৰ ধুমুহা আহিল। বতাহৰ শব্দত মানুহে ঘৰ এৰি ওলাই আহিল। গছ ভাঙিল, টিনৰ ছাল উৰি গ'ল। ৰঘুৱে গোটেই ৰাতি টোপনি নোযোৱা অৱস্থাত কটালে। পুৱা সূৰ্য উঠাৰ লগে লগে তেওঁ খেতিলৈ দৌৰ মাৰিলে। খেতিত গৈ তেওঁ দেখিলে কিছু ধান মাটিত বাগৰি পৰিছে, কিন্তু অধিকাংশ ধান বাচি গৈছে। ধন্যবাদ ভগৱান, ধন্যবাদ। অৱশেষত চপোৱাৰ সময় আহিল। গাঁৱৰ সকলো মানুহ ধান কাটিবলৈ আহিল।
গাঁওখন যেন উৎসৱমুখৰ ৰূপ ল'লে হাঁহি ধেমালি গান আৰু কথোপকথনৰ মাজেৰে ধান কটা আৰম্ভ হ'ল ৰঘু এইবাৰ তুমিয়েই আটাইতকৈ সফল খেতিয়ক। সকলোৰে সহায় অবিহনে এইটো সম্ভৱ নহলহেঁতেন। ধান কটা শেষ হ'ল ধান মৰা নামৰা হ'ল বস্তাৰ পিছত বস্তা ধান জমা হ'বলৈ ধৰিলে বাবুল আনন্দত জঁপিয়াই উঠিল। দেউতা ইমান ধান মই জীৱনত নাই দেখা। এইটো কষ্টৰ ফল বোপা। কিছুদিন পিছত এজন ধনী ব্যৱসায়ী আহিল। মই তোমাৰ ধান কিনিব বিচাৰোঁ। কিমানকে লাগিব কুইণ্টলত? দৰ ঠিক হোৱাৰ পিছত ৰঘুৱে ধান বিক্ৰী কৰিলে। তেওঁ জীৱনত প্ৰথমবাৰৰ বাবে ইমান টকা একেলগে দেখিলে। সীতা আনন্দত চকু পানী টুকিলে। আমাৰ দুখৰ দিন শেষ হ'ব নেকি? দুখ সম্পূৰ্ণ শেষ নহয়, কিন্তু পৰিশ্ৰম কৰিলে জীৱন সলনি হয়। তেওঁ নতুন ঘৰ সাজিলে পুত্ৰক ভাল বিদ্যালয়ত নাম ভৰ্তি কৰিলে কিন্তু তেওঁ অহংকাৰ নকৰিলে। এদিন এজন বৃদ্ধ ভিক্ষুক তেওঁৰ ঘৰলৈ আহিল। দুদিন ধৰি একো খোৱা নাই, কিবা পাম নেকি? ৰঘুৱে তৎক্ষণাৎ চাউল ধান আৰু কিছু টকা দি সহায় কৰিলে। কেইদিন পিছত গাঁৱৰ সভা বহিল। গাঁৱৰ মুৰব্বীয়ে ঘোষণা কৰিলে এই বছৰৰ শ্ৰেষ্ঠ খেতিয়ক ৰঘু। সেইদিনাৰ পিছত ৰঘুৰ নাম দূৰ দূৰণিলৈ বিয়পি পৰিল। মানুহে তেওঁৰ কাহিনী শুনি শিকিলে পৰিশ্ৰম কেতিয়াও বিফল নহয়। মাটিত সিঁচা প্ৰতিটো বীজ এদিন ফচল হৈ উভতি আহে। ঠিক তেনেকৈ সততা আৰু কঠোৰ পৰিশ্ৰমেও এদিন সফলতা কঢ়িয়াই আনে।